हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल। आशा करूँ সকলোৱে ভালে আছে। এইটো মোৰ ইউটিউবৰ প্ৰথমটো ব্লগ। আশা কৰোঁ সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মই আগুৱাই যোৱাত সহায় কৰিব। ইমান গৰমত ঘৰত থাকি আমনি লাগিলে ভাবিলোঁ পাপাই পোহা মুগা চুমনিখনলৈ বুলি এপাক যাওঁ। মুগা চুমনি বুলি ক'লে হয়তো আপোনালোক কনফিউজ হৈছে আৰু হয়তো কিছুমানে বুজি পাইছে। মুগা চুমনি হৈছে আমাৰ যিহেতু মুগা মেখেলা মুগা ৰিহা বোৱা হয় ন, সেইটো গছ মুগাৰ পৰাই মুগা মেখেলা আৰু মুগা ৰিহা বোৱা হয়। এতিয়া সেই মুগাবিধ আমাৰ পাপাই পুহিছে। ঘৰৰ সকলোবিলাক চুমনি লৈ বুলি আহিলে ময়ো ভাবিলোঁ গোটেইখিনি যেতিয়া চুমনিত গোট খাইছেই তেনেহ'লে কিবা এটাতো নিশ্চয় খোৱা বস্তু ওলাব আৰু সেই বুলি ভাবিয়েই ময়ো চুমনি লৈ বুলি ৰাওনা হ'লোঁ। ফাইনেলি মুগা চুমনিত পাই গ'লহি। এয়া দেখিছেনে কিমান ধুনীয়া দৃশ্য। ব'লক তেনেহ'লে দেৰি নকৰি আমি চুমনিলৈ সোমাই যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব আপোনালোকে। ফাইনেলি চুমনিৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আহি দেখোঁ যে দাদা নবৌ পাপা মা সকলোৰে বহি সৌ চালিখনত কিবা খোৱা যোগাৰ কৰি আছে। এতিয়া ব'লকচোন বাৰু চাওঁগৈ কিনো খোৱা যোগাৰ কৰিছে তেওঁলোকে। পিছে মই কোৱাটোৱে হ'ল আপোনালোকক যে কৈছিলোঁ ঘৰৰ মানুহ সকলো চুমনিত গোট খাইছে যেতিয়া কিবা এটাতো খোৱা বস্তু ওলাইছে নিশ্চয়। এতিয়া আমাৰ ইয়াত ওলাইছে আম টেঙা আৰু চাহ। চাহটো বোলে মোলৈ বনিছে, গতিকে চাহটো খোৱাৰ আগত আপোনালোকক মই এটা বস্তু দেখাই লওঁ। এয়া মুগা দেখিছেনে? এইবিধেই হৈছে গছ মুগা, যি মুগাবিধৰ পৰাই আপোনালোকে মুগা ৰিহা আৰু মুগা মেখেলা পাব পাৰে। এয়া দেখিছেনে কিমান ধুনীয়া দৃশ্য। ইয়াতে সকলোৱে এনেকৈ চালি বনাই সৰু সুৰা এটা ঘৰ বনাই থাকি কৰি এবিধ মুগা পুহি লাখ টকা উপাৰ্জন কৰা দেখা যায়। সৌৱা দেখিছেনে আমাৰ পাপা গছৰ তলত কেনেকৈ চাহ লৈ বহি আছে। এতিয়া আকৌ মোক চাহ খাব মাতিলে, গতিকে ভাবিলোঁ মাটি ইমান আছে যেতিয়া চাহটো অলপ খাই লওঁগৈ নহয় জানো। ওচৰতে মুগা পোহা বৌমা আৰু নবৌ আহিলে আমাৰ লগত চাহ খাবলৈ। এতিয়া ব'লক তেনেহ'লে চাহটো খাওঁগৈ। এইজনে আকৌ ভাগত চাহ নাপাম বুলি আগতেই বহিলে। এয়া মা বৌমা নবৌ আৰু বৌমাহঁতৰ ল'ৰাটো আহি পানি আমাৰ লগত বহি চাহ খাইছে আৰু লগতে গিলাচত চাহ লৈ ময়ো খাবলৈ ষ্টাৰ্ট কৰিলোঁ। পিছে চাহ মই গিলাচত খোৱা অভ্যাস নাই, তথাপিও চুমনি যেতিয়া খাবতো লাগিবই। ফাইনেলি চাহ খাই আমাৰ টেঙা খাব ৰেডি হৈ গ'ল। এয়া মায়ে টেঙা বিটাই আছে, এয়া আমাৰ দাদাই প্লেটেদি পেলাই খামকৈ তাখন মাৰি মাৰি বহি আছে। আৰু ওচৰৰ নবৌহঁতকো খাবলৈ মাতিছে যেতিয়া মোৰো খাবলৈ মন গ'ল অলপ, সেয়ে ভাবিলোঁ মোলৈ নপৰিব চাগে, সেইবুলি ভাবিয়ে মোৰ পাতখন ওচৰলৈ টানি আনিলোঁ। মোৰ খোৱাত ইমান ইচ্ছা নাই দেই আম টেঙাৰ প্ৰতি। ফাইনেলি আমাৰ পাপায়ো লোভত ৰখিব নোৱাৰি এভাগ হাতত তুলি ল'লে আৰু টেঙাটো কলপাতত খাই বহুত টেষ্টি লাগে আৰু সেইবাবে ময়ো খাবলৈ আৰম্ভ কৰিলোঁ। আমৰ জুতি ল'বলৈ বুলি নবৌ পালেহি। এয়া দেখিছেনে আমাৰ দাদাই খাই আছে, সকলোৱে আম টেঙা খাই আছে আৰু লগতে ময়ো খাই আছোঁ। ফাইনেলি আমাৰ টেঙা খোৱা হৈ গ'ল। যিহেতু মই খোৱা গোন্ধ লৈ চুমনিলৈ বুলি আহিছিলোঁ আৰু যিহেতু এতিয়া একো এটা খাবলৈও নাই, তেনেহ'লে ইমান গৰমত চুমনিত থাকিনো কি কৰিম নহয় জানো। সেয়ে ভাবি মোৰ ব্লগটো ইমানতে সামৰণি মাৰি মা আৰু মই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। বাই বাই।